হাই ফ্ৰেণ্ড, আমি এখন ঠাইত আজি ফুৰিবলৈ যাবলৈ ওলাইছোঁ। ক'ত যাওঁ, কি কৰোঁ, কেনেকৈ যাওঁ সকলোবোৰ ভিডিঅ'টোত দেখুৱাম। ভিডিঅ'টো সকলোকে চাই থাকক। এতিয়া আমি ডিম্পুৰ সিদিনা দেখুওৱা দোকানখনলৈ যাম। বলক যাই কিনে তাত কিনো পায় আমি সেইবিলাক দেখুৱাম। কি বস্তু আছে, কি বনোৱা হয়, বলক এতিয়া আমি যাই থাকোঁ। এয়া মই বাইক চলাই আছোঁ আৰু এই দুজন হৈছে মোৰ বন্ধু, মোৰ আগে যাই আছে। এতিয়া আমি গৈ পাগলা দিয়া দলং পাম। ইয়াতে এটা চৌক আছে, চৌকটোত ইয়াতে ডাব নাৰিকল বেছি আছে, কেইখনমান দোকান আছে ইয়াতে। এয়া পাগলদিয়া দলঙত আমি এতিয়া উঠিছোঁ। পাগলদিয়া দলংখন পাৰ হৈ কিনে আমি লেফ্ট ছাইডে সোমাই যাব লাগিব, তেতিয়া সেই দোকানখন পাম। বলক আমি গৈ থাকোঁ। এনেকৈ আমি আহি এয়া মই গাড়ী চলাই আছোঁ। এয়া ইহঁত দুজনে আগে আহি আছে মোৰ। আৰু এনেকৈ আহি আমি এতিয়া সেই ঠাই পাম। এয়া ট্ৰেক্টৰে মাটি কাটি আছে পাগলদিয়া নদীৰ মাজত। এয়া চাৰিওফালটো চাওক কেনেকুৱা ঠাই। ইয়াত এইটো পাগলদিয়া নদী হয়, এইটো চিনাৰী। এই ৰাস্তাটোৰে এতিয়া আমি সোমাই যাম। সোমাই যাই কিনে দোকানখনত কি আছে কি নাই সকলোবোৰ চাম। কি খাব পাৰোঁ চাওঁ, নাৰিকল লাৰু পাওঁনে পিঠাই পাওঁ, চাই থাকোঁ। এতিয়া আমি গাড়ীৰ পৰা নামি আহি কিনে দোকানলৈ আহিলোঁ। এটা মানুহ আহি আছে নেকি? বহুত মানুহ আহিছে। হয় নেকি? ইয়াৰ দোকানত গামোচা আছে, বিচনী আছে, বিস্কুট আছে, কিছু ভাজা আছে, তামোল আছে আৰু মাস্ক আছে, কলগেট আদি কিবা কিবি আছে, বহুতো বস্তু আছে।